क्रेजि डान्स एकाडेमिनि बानजायनायावहाय दिनै बेवहाय बे कम्पिटिसनावहाय लिंनानै लाबोजानाय मानगोनां किरिन बर' दङ बिथांजों जोङो माखासे खोथाफोर मिथिनो लुबैगोन बे समाव এই মুহূৰ্তত আপুনি কি ক'ব প্ৰথমে মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ গজংথং ৰাঙাপাৰা ক্ৰেজি ডান্স একাডেমিয়ে মোক যোৱা বছৰো মাতিছিল কিন্তু মই যোৱা বছৰ দুদিন মাত্ৰ সময় দিব পাৰিছিলোঁ সেইকাৰণে সিহঁতে এইবাৰ মোক 3 মাহ আগৰ পৰাই বুক কৰি ৰাখিছিল তাৰপিছত আহি ৰাঙাপাৰাৰ যিখিনি ষ্টুডেণ্ট আছে যিখিনি মানে সৰু সৰু বাচ্চা আছে সিহঁতক শিকাবৰ কাৰণে মোক 3 দিন আগৰ পৰা ইয়াতে ৰাখিছে আজি 3 দিন ধৰি মই সিহঁতৰ লগত ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 8টা বজালৈকে মই গ্ৰুমিং কৰাই আছোঁ কেনেকৈ ৱাক কৰিব লাগে কেনেকৈ থাকিব লাগে কেনেকৈ মেডিটেশ্যন কৰিব লাগে মেডিটেশ্যন কি কৰিলে কি হয় ধুনীয়া হ'বৰ কাৰণে কি হয় বাহ্যিক সৌন্দৰ্যটো নহয় অকল মানে অন্তৰৰ সৌন্দৰ্যটোকহে বেছি গুৰুত্ব দিয়ে গতিকে মই যদি সৰু ল'ৰা ছোৱালীবিলাকক এতিয়াৰ পৰাই মই শিকাওঁ তেতিয়াহ'লে ভৱিষ্যতে এগৰাকী সুনাগৰিক হ'ব এগৰাকী সু মডেল হ'ব সেইটো আশাৰে মই ক্ৰেজি ডান্স একাডেমিক মানে না নকৰিলোঁ আৰু আহি পেলাই মই 3 দিন ধৰি ইয়াতে আছোঁ আজি গ্ৰেণ্ড ফাইনেল আছিল প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে ইমান ধুনীয়া পাৰফৰ্ম কৰিছে কিন্তু মই মানে কাকো মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বিচাৰ কৰিবৰ কাৰণে মোৰ অকণমান অসুবিধা হৈছিল তথাপিও বাছি মই 20টা ল'ৰা ছোৱালীৰ মাজত 3টা মেইন উইনাৰ কৰিলোঁ এটা উইনাৰ ফাৰ্ষ্ট ৰানাৰ্ছ ছেকেণ্ড ৰানাৰ্ছ আৰু বাকীকেইটাক ছাবটাইটেল দিয়া হৈছে কিন্তু মই সিহঁতক এইটোৱে কৈছোঁ যে তোমালোকে আটাইবিলাকে ভাল হেৰি কৰিছা পাৰফৰ্ম কৰিছা কিন্তু আমি প্ৰতিযোগীৰ নিয়ম লক্ষ্য কৰি ৰাখি আমি 3টাকে উইনাৰ বনাব লাগিব গতিকে ঠিক তেনেকৈ মই কৰিছোঁ খুব সুন্দৰভাৱে গোটেই দিনটো আজি পাৰ হৈ গ'ল গতিকে ক্ৰেজি ডান্স একাডেমিৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু আপোনালোকলৈও মোৰ শুভেচ্ছা থাকিল হয় আচলতে মই বড়োলেণ্ডৰে হয় মই ওদালগুৰিৰ হয় কিন্তু মানে কি সৰুতেই মই ঘৰৰ পৰা ওলাই পেলাই বাহিৰে থকাৰ কাৰণে ভাষাটো মোৰ মানে নকওঁতে অভ্যাসটো নোহোৱা হৈ গৈছে ঘৰত ক'ব পাৰোঁ কিন্তু লেকচাৰটো দিব নোৱাৰোঁ গতিকে এজ এ বড়ো লেডি মই একদম সৰু গাঁও মুদৈবৰী ভকতপাৰা ওচৰৰ মুদৈবৰীৰ পৰা মই ওলাই আহিছোঁ মঙলদৈ টাউনত মই পঢ়িছোঁ অসমীয়া মিডিয়ামত তাৰপিছত মই গুৱাহাটী হেণ্ডি কলেজত পঢ়ি মই নিজকে মানে চেষ্টা কৰিছিলোঁ যে মই সদায় মানে কিবা এটা আগবাঢ়ি যাম আগতে যিহেতু আমাৰ বড়ো মানুহবিলাক সদায় পিছ পৰি আছিল গতিকে মই খেলা ধূলা গান নাচ চব ফালৰ পৰা মই নিজক মানে বনাই লৈ গৈ আহি আছিলোঁ আৰু এতিয়া মই এই 50 বছৰ বয়সতহে মই মানে ভাল সুবিধাটো পালোঁ গতিকে 2016ত মই ফেচবুকৰ থ্ৰুদি মই মিছেছ ইণ্ডিয়াত চিলেকশ্যন পাইছিলোঁ তাৰপিছত মই মিছেছ আৰ্থৰ কাৰণে মই আমেৰিকাত ইনভাইটেশ্যন পাইছোঁ তাৰপিছত মিছেছ ইউনিভাৰ্ছৰ কাৰণে মই ডাৰবানত গ'লোঁ তাৰপিছত আকৌ আমেৰিকাই মোক ইলাইট গ্ল'বেল আৰ্ট ইণ্ডিয়াৰ এম্বেচাডৰ বনালে যিটো নেকি ডমেষ্টিক ভায়লেঞ্চ আৰু প্ৰিভেনশ্যন অফ ছুইচাইডৰ কাৰণে কাম কৰিব লাগে বুলি গতিকে মই গোটেই অসমৰ যিখিনি বড়ো অধ্যুষিত অঞ্চল আছে তেওঁবিলাকৰ গাঁৱে গাঁৱে গৈ মোৰ নিজৰ গাঁৱতো গৈ পেলাই মই মানুহক মানে এনকাৰেজ কৰোঁ আৰু মানে মটিভেশ্যন কৰোঁ তাৰপিছত মই ঘৰত যিখিনি মই যিহেতু ঘৰত অকলে থাকোঁ গতিকে মই কোকৰাঝাৰ কাছিকাট্টাৰ পৰা বিজনীৰ পৰা এনেকৈ বিভিন্ন জেগাৰ পৰা ভিতৰৰ পৰা যিখিনি টেলেণ্টেড আছে সিহঁতক আনি মই ঘৰত ৰাখি নিজে ৰান্ধি বাঢ়ি খুৱাই বুৱাই তাহাঁতক ট্ৰেইনিং দিছোঁ আৰু এইবাৰ 2019ৰ মিছেছ ইউনিভাৰ্ছ 2019 কুইন অফ ইউনিভাৰ্ছ 2019 মিছেছ ইণ্ডিয়া হোম মেকাৰ প্ৰেজেন্স কুইন ইউনিভাৰ্ছ 2019 আমাৰ কোকৰাঝাৰৰে ডেইজি বসুমতাৰী হৈছে আৰু ফাৰ্ষ্ট ৰানাৰ্ছ হৈছিলে প্ৰিয়ংকা মুছাহাৰী আৰু মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰিছে চুইটি গয়াৰী গতিকে মোৰ কাৰণে এইটো বহুত মানে ভাগ্যৰ কথা মই সঁচাই বহুত হেপ্পী কাৰণ কিয় মই বড়ো ছোৱালীবিলাকৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ গতিকে এতিয়া আজি যিখিনি মই বাচ্চা পাইছোঁ মানে সিহঁতকো মই কৈছোঁ কিবা শিকিব লগা থাকিলে মোৰ ঘৰত আহি সিহঁতে থাকিব শিকিব আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেলত মানে পাৰফৰ্ম কৰিবৰ কাৰণে মই সিহঁতক আহ্বান জনাইছোঁ উঠি অহা চামবিলাকক আপুনি আমাৰ চেনেল যোগেদি কিবা ক'ব নেকি নিশ্চয় ক'ম এই চেনেলটো নিশ্চয় নতুনকৈ হৈছে ন গতিকে মই বড়ো ক'ব নোৱাৰাটোৰ কাৰণে মই মাফ খুজিছোঁ মই আপোনালোকৰ জৰিয়তে মই কওঁ যদি আমাৰ যিখিনি বড়ো মানে মানুহ যিখিনি বড়ো ল'ৰা ছোৱালী আছে সিহঁতে যদি কিবা শিকিব মন আছে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু
যিহেতু আমাৰ অসম্ভৱ টেলেণ্ট আছে বড়ো ল'ৰা ছোৱালীৰ। মই আগতেও কৈছোঁ, প্ৰথম যেতিয়া আমি গান নাচ খেলা ধূলা কৰিছিলোঁ তেতিয়া মানে জেনেৰেল কোনো মানুহেই নাছিলে, অকল বড়ো ল'ৰা ছোৱালীবিলাকে কৰিছিল। গতিকে সেইকাৰণে মই 70ৰ দশকৰ পৰা মই ফুটবল খেলা, ভলীবল খেলা, গান গোৱা, নাচা চবতে মই যিহেতু মই নিজে ইনভলভ হৈ পেলাই মই নিজে শিকিছিলোঁ, কৰিছিলোঁ। আৰু এতিয়াও মই দেখিছোঁ আমাৰ বড়ো মানুহৰ মাজত বহুত টেলেণ্ট আছে, সেইখিনি ওলাই আহক। আৰু কিবা যদি অসুবিধা হয় মোৰ লগত যোগাযোগ কৰিব পাৰে, মই সেইটোৱে আহ্বান জনাইছোঁ। এতিয়া মই দেখিছোঁ এইবাৰ বিভিন্ন পেপাৰে পত্ৰই মই নিউজত দেখিছোঁ যে বড়োলেণ্ড গট টেলেণ্ট পাতি আছে। গতিকে সেই বড়োলেণ্ড গট টেলেণ্টতো দেখিছোঁ ল'ৰা ছোৱালীবিলাকে খুব ধুনীয়া পাৰফৰ্ম কৰিছে ডান্সৰ। গতিকে তেওঁলোকক যদি মই বাহিৰত লৈ যাব পাৰোঁ তেতিয়াহ'লে মোৰ কাৰণে সৌভাগ্য হ'ব। অৱশ্যে তাৰ মাজতে ফাইনেন্সিয়েলৰ কথাও আছে। মই ইমান ফাইনেন্সিয়েলি চাউণ্ড নহয়, কিন্তু মই লিংকটো লগাই দিব পাৰোঁ, সেইখিনি মই ক'ব পাৰোঁ। আৰু হয়, এই মতত আৰু লাষ্ট এটা কুৱেশ্যন, পাৰ্টিচিপেণ্টবিলাক অংশগ্ৰহণ কৰিছে ইয়াতে, মানে আপুনি কেনেকুৱা মানে অনুভৱ কৰিছে? তাকেই কৈছোঁ মই, ইয়াৰ আজিকালিৰ প্ৰতিযোগীবিলাক ইমানেই টেলেণ্টেড, মানে মই কোনটোক জিকাম কোনটোক ৰাখিম মই নিজেই কনফিউজ হৈ গৈছোঁ। গতিকে কিছুমানে হয়তো ক'ব পাৰে বড়োৰ কাৰণে বড়ো ছোৱালীক মানে ফাৰ্ষ্ট উইনাৰ বনাইছে, কিন্তু সেইটো কথা নহয়। মই আজি সঁচাকৈ যিটো কিডছৰ উইনাৰ, তাইও বড়ো ছোৱালী, তামান্না বড়ো, ইমান ধুনীয়া পাৰফৰ্ম কৰিছে। মই আগতে ষ্টেজত দেখিছিলোঁ তাইক গুৱাহাটীৰ এটা নৰ্থ ইষ্ট ফেশ্বন উইকত, কিন্তু মই নিজে এইকেইদিন দেখি পেলাই তাইক মই লক্ষ্য কৰিছোঁ তাই ধুনীয়াকৈ কথক নাচিছে, তাৰপিছত তাই হিপ হপো কৰিছে। গতিকে মই তেনেকুৱা ল'ৰা ছোৱালীক মই কিয় এৰি দিম? গতিকে বেলেগে কিবা ক'লেও মই সিহঁতক যিটো প্ৰাপ্য উইনাৰৰ যিটো মানে পাব লাগে পাবই। গতিকে মই সঁচাকৈ হেপ্পী, কাৰণ কিয় আমাৰ মানুহবিলাক আজি আগবাঢ়ি আহিছে। সেইটো এই আজি গ্ৰেণ্ড ফিনালে ক্ৰেজি ডান্সৰ আয়োজিত প্ৰগ্ৰাম মানে ছাকচেছ হ'বলৈ ধৰিছে আজি। হয়, ক্ৰেজি ডান্স একাডেমীয়ে, মই কৈছোঁ আগতে কৈছোঁ, ক্ৰেজি ডান্স একাডেমীয়ে মোক যোৱা বছৰো মাতিছে। যোৱা বছৰ মানে আয়োজনটো ইমান নাছিল। যোৱাবাৰ মানে মই দুদিনৰ কাৰণে থাকি পেলাই মই সিহঁতক শিকাই বুজাই মই গুচি গ'লোঁ, কাৰণ মোৰ গুৱাহাটীতো প্ৰগ্ৰাম আছিল। তাৰপিছত এইবাৰ মোক যিহেতু সিহঁতে 6 মাহমান আগৰ পৰাই বুক কৰি থৈছে, আহি দেখিছোঁ খুব সুন্দৰ আয়োজন। সুজুমাটো ধেমাজিৰ পৰা আহিছে, সিও মোক হেল্প কৰিছে গ্ৰুমিঙৰ সময়ত। আৰু আমাৰ মুকথাঙে যিখিনি আয়োজন কৰিছে খুব সুন্দৰ। মোৰ থকা মেলাৰ কাৰণেও একো অসুবিধা হোৱা নাই, মোক ধুনীয়াকৈ এঘৰ মানুহৰ ঘৰত থাকিব দিছে, মই আছোঁ, মোৰ ডিউটিখিনি মই কৰিছোঁ ধুনীয়াকৈ। মানে আজিৰ দিনটো খুব ভালকৈ পাৰ কৰিছে আৰু সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।